হেল্ল' গাইজ, মই চাইনিকা কলিতাই পুনৰবাৰ আপোনালোকক স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেল চাইনিকা.ৰিদ্ধি চেনেললৈ। আজি পাৰ্চেল আনবক্সিং কৰিবলৈ ওলাইছোঁ নাইকাৰ পৰা অহা মোৰ ফেভৰেট পাৰ্চেলকেইটা। ব'লক, এইটো হৈছে বায়'টেকৰ লিপষ্টিক। এইটো নেচাৰেল হয়, এইটোত কোনো কেমিকেল নাইকিয়া, হাৰ্মফুল কেমিকেল নাইকিয়া ইয়াত, যিটো সকলোৰ কাৰণে বহুত ছেফ হয়। যিহেতু আপোনালোকে চাৰ্চ কৰি চালে গম পাবই যে লিপষ্টিকৰ পৰা কি বেমাৰ হ'ব পাৰে, গুগলত চাৰ্চ কৰিলে কৈ দিব। সেইকাৰণে যি লিপষ্টিকৰ পৰা একো বেমাৰ নহ'বৰ কাৰণে এইটো নেচাৰেল লিপষ্টিক হয় বায়'টেকৰ। এইটো মই নাইকাৰ পৰা আনিছিলোঁ কাৰণ ৰেগুলাৰ ইউজ এইটোৱে কৰিম বুলি ভাবিছোঁ। এয়া দেখিছেনে, মই লগাই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। ইমান ধুনীয়াকৈ ইমান ক্ৰিমি হয় বাটাৰ। আৰু এইটো হৈছে মামাআৰ্থৰ বডি লোশ্যন, দেহাৰ কাৰণে আনিছোঁ। মামাআৰ্থৰ এটা ইণ্ডিয়ান নেচাৰেল ব্ৰেণ্ড হয়, pH বেলেঞ্চ থকা। 0 পৰা 5 years বেবীয়ে এইটো ইউজ কৰিব পাৰে। এবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, বহুত ভাল হয়। আৰু আনিছোঁ কেইটামান পাৰ্চেল, আপোনালোকক দেখুৱাই থাকিম এটা এটাকৈ। এইটো মোৰ বেবীজনীৰ কাৰণে আনিছোঁ। আৰু এইটো হৈছে বায়'টেকৰ আইলাইনাৰ, যিহেতু বায়'টেকৰে আনিছোঁ কাৰণ নেচাৰেল হয়, একো বেমাৰ নহয় ইয়াৰ পৰা। সেইকাৰণে এবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, যিহেতু মোৰো ভয় লাগি গৈছিলে মাজতে শুনি পেলাই যে বেমাৰ হয়, লিপষ্টিক আইলাইনাৰ এইবিলাকৰ পৰা বেমাৰ হ'ব পাৰে ডাঙৰ ডাঙৰ। সেইকাৰণে বেমাৰ নোহোৱা এইকেইটা ধুনীয়াকৈ চাৰ্চ কৰি আনি লৈছোঁ। আৰু আনিছোঁ আপোনাৰ মামাআৰ্থৰ মোৰ কাৰণে দুটা বস্তু, সেইকেইটা ক'ত গ'ল বিচাৰিয়ে পোৱা নাইচোন। বডি লোশ্যনটো ভালেই পাইছোঁ, এবাৰ পাৰিলে বেবী ক্ৰীম এটাও আনি ল'ম। মামাআৰ্থো এটা ইণ্ডিয়ান নেচাৰেল ব্ৰেণ্ড হয়। আৰু এইটো হৈছে মামাআৰ্থৰ উপটান ফেচ মাস্ক, এইটো স্কিন ব্ৰাইটনিঙৰ কাৰণে ভাল। আৰু এইটো হৈছে মামাআৰ্থৰ উপটান ফেচ ৱাছ, বহুত ভাল পাইছোঁ এইকেইটা ইউজ কৰি। আৰু বেবীকো ইউজ কৰিছোঁ, বহুত ভাল হয়। মামাআৰ্থো ইণ্ডিয়াৰ এটা নেচাৰেল ব্ৰেণ্ড, ইয়াত কোনো হাৰ্মফুল কেমিকেল নাথাকে। এতিয়াই যাওক নাইকাৰ পৰা অৰ্ডাৰ কৰকগৈ।